মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰিকাই হিটলাৰৰ শাসন আৰম্ভ কৰিব বিচাৰিছে অসমত। এই বিস্ফোৰক অভিযোগ ৰূপহীহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ। পূৰ্বতেও এনেধৰণৰ দাদাগিৰিৰ বাবে অসমৰ পৰা মেঘালয়, নাগালেণ্ড, মিজোৰাম ওলাই গৈছে। অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ বাবে হেনো ভাগ হৈছে এই অভিযোগ আজিজৰ। অসম দ্বিতীয় বাংলাদেশ হোৱাৰ কথা কৈ আসন্ন নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ ইচ্ছু ওলাইছে মুখ্যমন্ত্ৰীয়ে। মুছলমানসকলক বাংলাদেশী যদি উলিয়াই দিয়ক, পাহাৰ বগাই অসমত অহা নাই মুছলমানসকল। তেতিয়াৰ ব্ৰিটিছে 5 টকাকৈ ভাৰতলৈ আনিছিল বিভিন্ন সম্প্ৰদায়ৰ লোকসকলক। হিটলাৰেও এটা সময়ত মানুহক মানুহ বুলি গণ্য কৰা নাছিল। আজি কিন্তু গোটেই পৃথিৱীয়ে মানি ল'বলৈ বাধ্য। এনেদৰে এটাৰ পিছত এটা বিস্ফোৰক ঘটালে আজিজে। Chief Minister and Piyush Hazarika should not treated the Muslim those are belong to this state called Mia Surua Bhatia Nohamia Mamisinga. They should be treated as a Bangladeshi. They are not Bangladeshi. They are not Bangladeshi. They must remember. They are not Bangladeshi. এজন মুখ্যমন্ত্ৰীৰ মুখেৰে এনেকুৱা কথা হ'ব নাপায়। কেনেকৈ এইটো বাংলাদেশ হ'ব? ইয়াত যদি অসমৰ বেংগলী হিন্দু, বেংগলী স্পিকিং হিন্দু মুছলমান একত্ৰিত হয়, টি গাৰ্ডেনো যদি লগতে প্লাছ হয়, তথাপিওতো এইটো বাংলাদেশ কৰিব নোৱাৰিব। ইমান সহজ নেকি এইটো বাংলাদেশ হৈ যাব? এনেকৈ যিবোৰ সমষ্টি পুনৰ্গঠন যিটো হৈছে, যিটো লিষ্ট ওলাইছে, ইয়াততো এনেই 102টা সমষ্টিতে এনেই মানে গাইখতিৰ মানুহৰ আছে। ইয়াত মুছলমানৰ হাতত সমষ্টি কেইটা আছে? বাংলাদেশ কৰিব লাগিব। বেংগলী হিন্দু মানুহৰ হাতত সমষ্টি কেইটা আছে? আজি ত্ৰিপুৰা, আজি ৱেষ্ট বেংগল, ত্ৰিপুৰা যেনেকুৱা হৈছে, তাততো অকলে বেংগলী হিন্দুৱে কৰা নাই, তাত বেংগলী মুছলমানৰ লগত আছে। গতিকে এই কথাটো কোৱাৰ একমাত্ৰ বেছি উদ্দেশ্য হ'ল অহা পাৰ্লামেণ্ট ইলেকশ্যনৰ আগত যাতে ভোটবিলাক কংগ্ৰেছেও নাপায়, অন্য পাৰ্টীয়ে নাপায়, চব আমাৰ বিজেপি পাৰ্টীয়ে পায়। ইয়াৰ মতলব এইটোৱেই। কিন্তু মই এই কথাটো মই প্ৰতিবাদ জনাইছোঁ। মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে বাংলাদেশ হৈ যাব, ইমান সহজ কথা নহয় বাংলাদেশ হৈ যাব। অংকত অলপ কমি আছে নেকি? কেনেকৈ এইটো বাংলাদেশ হ'ব? ষ্টেটিষ্টিকেল নলেজ কম আছে নেকি? কেনেকৈ এইটো বাংলাদেশ হ'ব? ইমান সহজ কথা নেকি বাংলাদেশ হৈ যাব? এইবিলাক কথা আজি মানে দেশখন স্বাধীন হোৱাৰ পিছত অসমত কিমান মুখ্যমন্ত্ৰী হৈছে, মানে আপোনাৰ গোপীনাথ দলৈৰ পৰা আৰম্ভ কৰি কিমান মুখ্যমন্ত্ৰী হৈ গ'ল অসমত, কিন্তু এনেকুৱা ৱাৰ্ডিং কোনো মুখ্যমন্ত্ৰী আজিলৈকে কৰা নাই। এটা কমিউনিটিক মানে এনেকৈ টাৰ্গেট কৰি লোৱা উচিত নহয়। যি ইচ্ছা তাকেই কয়। এই পীযুষ হাজৰিকাও যি ইচ্ছা সেয়ে কয়। মানে এইবিলাক কৈ নহ'ব। অহা পাৰ্লামেণ্ট ইলেকশ্যনত যদি দিল্লীত কংগ্ৰেছ ক্ষমতাত আহিব পাৰে, তেওঁ অসমতো আহিব বিজেপি ক্ষমতাত। অহা নিৰ্বাচনত যদি দিল্লীত বিজেপি থাকে, অসমতো থাকিব। ৰাইজ উল্টি যায়, ৰাইজ কাৰো লগত নাথাকে, ৰাইজ হাৱা বতাহৰ লগত যায়। গতিকে এইবিলাক কথা কোৱাৰ কোনো অৰ্থ নাই। অসম বাংলাদেশ কেতিয়াও নহয়, আজিও নহয়, কালিও নহয়, পৰহিও নহয়। কি অংকত হ'ব পাৰিব? আজি অসমত টাই, আহোম, মৰাণ, মটক, কোচ, ৰাজবংশী, চুতীয়া, কাৰ্বি, ডিমাচা, মানে যিমান জনগোষ্ঠীৰ মানুহ আছে, টাই, আহোম, মৰাণ, মটক, কোচ, ৰাজবংশী, যিমান জনগোষ্ঠীৰ মানুহ আছে, এইবিলাক ইমান জনগোষ্ঠীৰ মানুহ থাকোঁতে ইয়াত মানে আপোনাৰ 30% মুছলিম মানুহ বা 34% মুছলিম মানুহে এইটো বাংলাদেশ বনাব পাৰিব নেকি? এইটো ইমান সহজ কথা নেকি? এইটো নিৰ্বাচনৰ বৈতৰণি পাৰ কৰিবলৈ মুখ্যমন্ত্ৰী এনেধৰণৰ মন্তব্য এইটো একদম 100% সঁচা কথা। আৰু এনেকৈ যদি মুখ্যমন্ত্ৰীয়ে কৰি থাকে, এনেকৈ মানে হেৰি থাকে, 3 গগৈ লগত হাত তুলিবলৈ বাধা দিছে। 3 গগৈ আৰু গগৈয়েতো শাসন কৰিছে। গগৈয়েতো ইয়াত বেছিভাগ সময় আহোম মানুহে শাসন কৰিছে। আহোমৰ নেতৃত্বত গভৰ্ণমেণ্ট হৈছে। এইটো মানে এবাৰ শৰৎ সিং হৈছে, এবাৰ এতিয়া হেৰি হ'ল মধ্য অসমৰ পৰা প্ৰফুল্ল মহন্ত হ'ল, এতিয়া নাহমনি অসমৰ পৰা এইমাত্ৰ এই 2 বছৰ ধৰি হেৰি হৈছে আমাৰ মুখ্যমন্ত্ৰী মানে হেমন্ত বিশ্ব শৰ্মা হৈছে। সোণোৱালতো উজনি অসমৰ পৰাই মুখ্যমন্ত্ৰী হৈছিল। যোৱা নিৰ্বাচনত যিকেইটা সমষ্টিত বিজেপি, কোনকেইটা সমষ্টিত বিজেপি আৰু এজিপি টিকেট হাৰিছে? এটাওতো জিকা নাই। যিকেইটা দিছে এটাও জিকা। কিয় জিকিব? উপযুক্ত মানুহক টিকেট দিয়া নহয়। আল্টু ফাল্টু মানুহক টিকেট দিলেই হৈ যাব। নাই, এতিয়া পীযুষ হাজৰিকাই ভাবিছে আৰু তেখেতক বোধহয় ছেকেণ্ড মুখ্যমন্ত্ৰী ধাঁচ ধৰি লৈছে। এইটো কৈ আছে এইবিলাক মুছলমানৰ ওপৰত কথা কওঁতে আৰু ব্ৰেক ৰাখিব নালাগে নহয়, চিন্তা কৰিব নালাগে। এইটোতো জাতি নহয়,
পীযুষৰ মতে এইবিলাক এটা জাতি নহয়। হিটলাৰৰ পলিচি, হিটলাৰে যেনেকুৱা ইহুদীবিলাকক মানুহ বুলি গণ্য কৰা নাই, কিন্তু আজি পৃথিৱীত মানুহে গণ্য কৰি আছে নহয় পৃথিৱীৰ মানুহ। আজি আমাক ক'বই, আমাক কোৱাৰ কাৰণে আমি সস্তীয়া মানুহ, আমাৰ মানুহক খুব সহজে ক্ৰয় কৰিব পাৰে, আমাৰ মানুহখিনি সহজে মানে কনভিন্স হ'ব পাৰে, আমাৰ মানুহৰ ওপৰত যিমানেই অত্যাচাৰ হওক অলপ পিঠত হাত দিলে সেইবিলাক পাহৰি যায়। গতিকে এতিয়া আমাৰ মানুহৰ এটাই ৰাস্তা আছে, এইখন পৃথিৱীত নিজৰ কামানি নিজে কৰি আছে। এতিয়া মুছলমানে মেক্সিমাম নিজৰ কামানিত নিজে চলি আছে, চাকৰি বাকৰি ধান্দা বেছি নকৰি সিহঁতৰ ল'ৰা ছোৱালীবিলাক ভালদৰে লিখা পঢ়া কৰক আৰু আজান দিলে মুছলমান মানুহখিনি মছজিদলৈ যোৱাৰ অভ্যাস কৰক। আৰু অসমখনটো মানে এটা সময়ত বিভিন্ন জনগোষ্ঠী বিভিন্ন এলেকাৰ পৰা আহিছে। চাউলুং চুবাকা এটা জেগাৰ পৰা আহোম আহিছে। আজি যিসকল মেইন ষ্ট্ৰীমৰ মানুহ তেওঁ কোনোবাই কনৌজৰ পৰা আহিছে, কোনোবাই ব্ৰহ্মদেশৰ পৰা আহিছে, কোনোবাই পাহাৰ বগৰাই বগৰাই আহিছে। আমাৰ মানুহক ব্ৰিটিছ ইণ্ডিয়াত এটা পৰিয়ালৰ 5 টকীয়া ট্ৰেইনৰ টিকট ভাড়া কৰি এই মাটিখিনিত শস্য উৎপাদন কৰিবৰ কাৰণে আনিছে। কিন্তু আমিতো বিদেশৰ পৰা অহা নাই, আমিতো কনৌজৰ পৰা অহা নাই, আমিতো ব্ৰহ্মদেশৰ পৰা অহা নাই, আমিতো থাইলেণ্ডৰ পৰা অহা নাই, আমিতো পাহাৰ বগৰাই বগৰাই অহা নাই। আমি সভ্য জগতৰ মানুহ হিচাপে 5 টকাৰ ট্ৰেইনৰ টিকেটত এটা ফেমিলিক দিয়াৰ পিছত ব্ৰিটিছ ইণ্ডিয়া, ইট ৱাজ নট এ বাংলাদেশ, ইট ৱাজ নট পাকিস্তান, ইট ৱাজ গ্ৰেটাৰ ইণ্ডিয়া। আজি পাকিস্তান, আজি বাংলাদেশ, এইটো ক'ত? আজি আফগানিস্তান ক'ত আছিলে? এইটো গ্ৰেটাৰ ইণ্ডিয়াৰ সীমাত আছিলে। সময়ত এইটো ভাগ হৈ গ'ল। যেনেকৈ অসমখন আছিলে, অসমখনত আজি নাগালেণ্ড কেতিয়া হৈছে, মেঘালয় কেতিয়া হৈছে, মিজোৰাম কেতিয়া হৈছে? কিয় হৈছে? ইয়াৰ দাদাগিৰিৰ কাৰণে আজি নাগালেণ্ড, মেঘালয়, অৰুণাচল, মিজোৰাম হৈছে। হাত বনি চম্পা ক'লে নহ'ব নহয়। আজি কিয় গৈছে মানুহখিনিয়ে? তেতিয়া মাধ্যম অসমীয়া লাগিবই, নাগায়ক গ্ৰহণ কৰা নাই, মেঘালয়ৰ মানুহে গ্ৰহণ কৰা নাই। আজি যে অসমখন টুকুৰা কৰিছে, এনেকুৱা কামৰ কাৰণে কৰিছে। আৰু ইয়াত অসমত কেনেকৈ বাংলাদেশ বনাব? হা, কথা কওক, মুখেদি আহিলে কৈ দিব। আৰু যোৱা ইলেকশ্যনত যিকেইটা সমষ্টিৰ পৰা যিকেইটা ভাৰতীয় নাগৰিক নহয়, কিয় এইবিলাক বিদেশী নাগৰিক নেকি? বিদেশী নাগৰিক তোমালোকে এইবিলাকক ওলাই কিয় নিদিয়া? কিয় বহি আছা? ইয়াত গভৰ্ণমেণ্ট হৈছে, ওলাই দিব লাগে। এইবিলাক যদি মানুহ বিদেশী এইবিলাক মানুহ যদি বিদেশী হয়, তেতিয়াহ'লে ইয়াত কিয় থাকিব? সেইকাৰণে সমষ্টি পুনৰ্গঠন কৰোঁতে চব মুছলমান একেলগে ৰাখি যে মুছলমানৰ চিট 20টা বা 25টা বা 15টা যিয়ে হয় হওক, তেনেকৈ কৰিছা। সময়ৰ গতি মনত ৰাখিব। এনেকৈ বহুত ডাঙৰ লিডাৰে কৈছিল যে কংগ্ৰেছক কেতিয়াও ওফৰাব নোৱাৰে। এতিয়া যদি কোনোবাই কৈছে যে বিজেপিক কোনোবাই ওফৰাব নোৱাৰে, সময়ে ক'ব কোন ক'ত থাকিব, চেণ্ট্ৰেলত কোন থাকিব, ষ্টেটত কোন থাকিব। এইটো ওপৰৰ সিদ্ধান্ত, এইটো কাৰো সিদ্ধান্ত নহয়। আজি মোদী বহিছে তাত, এইটো আল্লাহৰ সিদ্ধান্ত। এই হেমন্ত বিশ্ব শৰ্মাৰ নিচিনা মানুহ ইয়াত বিজেপিত গৈ চিফ মিনিষ্টাৰ হৈছে, কপালত লিখা আছিল কাৰণে বিজেপিত গৈ মুখ্যমন্ত্ৰী হৈছে। জুৰিয়াৰ পৰা নাজিমুদ্দিনৰ ৰিপৰ্ট, এনি লাইভ। নমস্কাৰ, আপোনালোকৰ বাবে এটা ভাল খবৰ। যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ হ'ব আৰু যিসকলে আগতে উত্তীৰ্ণ হৈ ঘৰত বহি আছে, তেওঁলোকৰ ঘৰৰ কিছুমান আৰ্থিক অৱস্থাৰ বাবে এডমিশ্যন ল'ব পৰা নাই, যেনে বি ফাৰ্ম, ডি ফাৰ্ম, এম ফাৰ্ম, ফাৰ্মাৰ ডি, BSc নাৰ্ছিং, MSc নাৰ্ছিং আদিত এডমিশ্যন ল'ব পৰা নাই, তেওঁলোকৰ বাবে আমাৰ মাজত আহি আছে ৱৰ্ল্ড এডুকেশ্যন কনচালটেঞ্চি, য'ত আপোনালোকে অতি কম খৰচত এডমিশ্যন ল'ব পাৰিব আৰু নিজৰ মনৰ আশা পূৰণ কৰিব পাৰিব। ৱৰ্ল্ড এডুকেশ্যন কনচালটেঞ্চি অফিচৰ কণ্টেক্ট নম্বৰ হৈছে 7799777422। ইয়াৰ ৱেবছাইট হৈছে www.worldeducation.in আৰু ইয়াৰ ইনষ্টাগ্ৰাম ID হৈছে ৱৰ্ল্ড এডুকেশ্যন কনচালটেঞ্চি। যাওক আপোনালোক নিজে গৈ যোগাযোগ কৰক, এডমিশ্যন লওক আৰু নিজৰ আশা পূৰণ কৰক। ধন্যবাদ।